এই বন খোপা কিমান গুচাম আৰু সিদিনাখন গুচাইছোহে আকৌ গজিলে আগফালে জোপা চব খেলি মেলি হৈ যাবগৈ এতিয়া গম পালো দেখিলে আহো বুলি নকবা ভনিকি ঐ কি কৈছ ঐ কি কৰিছ এয়া বন কেইটামান উঘালি দিছো অ ভাতকেলা কেইজোপা যেনে তেনে বগাইছে অ জেঙেডালো দি দিছো এইকেইডাল ভাল হৈছে দেই ভাল হৈছে মন চন বিলাক বৰ ভাল নহয় অ কি হ'ল বিহু পালেহি ব'ল ফুৰিবলৈ যাওঁ ক'ত শ্বিলং যাওঁ ব'ল শ্বিলঙলৈ যাম মন চন ভাল নাই পইচা এটকাও নাই হাতত এই ৰাম তোৰ একেবাৰে ধেৰ পইচা খবৰ লৈ যাব নালাগে নহয় জাঙিয়া ফটা জাঙিয়া পিন্ধি আছো পেণ্টিও নাই কটা জাঙিয়া পিন্ধি আছ এনেকে চালে গোটেই হৈ বেলিটো দেখা পাওঁ নকবি তই মনতে যাব শ্বিলঙলৈ পইচা নাই তই পইচা পাতি চিন্তা কৰিব নালাগে নহয় তোৰ গাড়ীখন ভাল হৈ আছে নে সেইটো কথা ক গাড়ীখন ঠিকেই আছে বাৰু অকল গাড়ীখন থাকিলে কিডাল হ'ব তোৰ গাড়ীখন আছে নহয় হৈ যাব তেলে খৰচ তাত গৈ থকা খোৱা এইবোৰ চব দায়িত্ব মোৰ ৰিক্স মই লৈছো তই মুঠতে গাড়ীখন লৈ ওলা বাকী চব দায়িত্ব মোৰ এতিয়া তই যি কৰ হা মই গাড়ীখন আছে বাৰু বাকী কিন্তু চৌঠিঙীয়া নকৰিবগৈ তাত গৈ তই চৌধুঙীয়া কোৱা কথা কৈছ তোৰ সন্মুখতে মই মেনেজ কৰি আছো তই চাই থাক কালে ফোন কৰিলোঁ তই চাই থাক মোক জানো পাই হেল্ল' ক তই ক'ত আছ দোকানত আছো হা দোকানত আছো অ দোকানত অ এই কথা এটা হ'ল নহয় কি কথা ব'ল শ্বিলঙৰ পৰা এপাক ফুৰি আহোঁগৈ এই শ্বিলঙলৈ যাবলৈ পইচা নাই তোৰ সেই পইচা নাই একে কথাই এই মোৰ কথাটো শুন কি কচোন তই অকল গাড়ীৰ তেলৰ খৰচটো দিলেই হ'ল বাকী থকা খোৱা তাত ৰুম ভাড়া এইবোৰ চব দায়িত্ব মোৰ ভাগৰ এইবোৰ চব তই দিবি অঁ তই অকল গাড়ীত তেলৰ পইচাটো দিলেই হ'ল তেলৰ খৰচটো অঁ যাব পাৰি বাৰু যাবি নাযা খাটাংকে ক মই অকল তেলৰ খৰচটো দিলেই হ'বনে অঁ অকল তেলৰ পইচা অঁ ঠিক আছে যাম দে যাবি অঁ যাম ঠিক আছে হ'ব অঁ হ'ব বাৰু অঁ দীপুক ফোন কৰিলোঁ দীপু মেনেজ হৈ গ'ল সি তেলৰ খৰচটো সি দিব হা বাকী আৰু আমাৰ কোন কোন আছে চুম আৰু কনকো নিবি নি অঁ কনকো নিম চোন যাব নে তাকে মই এতিয়া গৈ পেলাই সিহঁতৰ লগত কথাটো পাতো পাতি ল'লো পাতি পেলাই সিহঁতে যদি ধুনীয়াকৈ যাওঁ বুলি কৈ দিয়ে তেতিয়াহ'লে আমাৰ ধুনীয়াকৈ গোট খাই যাব আমি ধৰ 3টা 4টা 5টা গোট খালোঁ আমাৰ হৈ যাব দেই মই তোক কথাটো পাতি মেলি তোক মই জনামি দেই মই আধা ঘণ্টাত আহি আছোঁ দেই মই কামকেইটা কৰি লওঁ ঠিক আছে হ'ব যা হ'ব যা ঠিক আছে ৰ মই আহি আছোঁ যা হাইও 23 জানুৱাৰীতে নে নিদিবই যেন পাইছো দেই অ'ৰা কি কৰিছা এই হিচাপ এটা কৰি আছো অঁ বাৰু ঠিকে আছে ক'ৰ পৰা ল'লেহি এইফালে আহি আছোঁ অকণমান বোলো সোমাই যাওঁ বাকী খবৰ কচোন বাকী খবৰ ঠিকে আছে এই বৰ ব্যস্ত হৈ আছা নি ব্যস্ত নাই এটা হিচাপ এটা কৰি চালো উম জানুৱাৰী 23 পৰা অঁ মোক সোধ পোছে কোৱা নাই ৰাস্তাই সলাই দিছে ভালহে শিপিন্দি গৈছে এইটো আছে নাহে এতিয়া ভালহে ভাল ন এইবোৰ ধৰ্ম ভাগ পাবা হয় নেকি অঁ শুনা কথা এটা কাৰণে আহিলোঁ কিবা ফুৰি আহোঁগৈ বোলা পাৰিম জানো এই বিহুৰ ওচৰতো দোকানখন বন্ধ কৰি এই নহয় ফুৰিবলৈহে যাম তুমি আমাৰ তাত খুব বেছি দুদিন হ'ব কেইটা যাবা যাম আৰু মিলাই মিলি হেৰি কৰি তুমি ক'ত যাম সোধাই নাই আকৌ বোলে কেইটা যাবা ক'ত যাবা শ্বিলঙলৈ যাম আহা মন এটা আছে কিন্তু দেই আৰে মন থাকিবতো আকৌ কিন্তু দুদিন লাগিব নে দুদিন কৰিম আৰু ফুৰা চকা কৰিব লাগিব নহয় পইচা ঢেৰ খৰচ হ'ব নহয় পইচা ধেৰ খৰচ নহয় তুমি অঁ অকল খোৱা খৰচটো দিব লাগে তুমি অকল খোৱাটো আমাক খোৱালেই হ'ল অঁ। বাকী যিমানখিনি খৰচ হ'ব সেইখিনি মই মেনেজ কৰিম সেইখিনি মোৰ দায়িত্ব খাওঁতেতো লাগিব নহয় প্ৰায় অলপ খাওঁতে কিটো যাম মানুহ গাড়ী তেলৰ খৰচ আছে গাড়ীখন লৈ যাম তেলৰ খৰচ আছে আকৌ তাত হোটেলৰ খৰচ এইবোৰ মোৰ ভাগৰ চব বাকী সোপা তই ভৰিবি বাকী খোৱা মই তুমি অকল খোৱাটো খোৱালেই হ'ল পাবা নে হ'ব যা হা খাটাং নে খাটাং মোৰ মৰম লাগি যায় এইবিলাক কথা গম পাইছা নাই মই দেৰি নকওঁ দেই অঁ হ'ব যা মই তোমাক কোনদিনাখন কথাটো ক'ম দেই তাকে দুদিনৰ আগত কবি হ'ব মোৰ দোকানৰ কথা আছে যে হ'ব হ'ব চিন্তা কৰিব নালাগে নহ'লে এটা কাম কৰ নেকি কি বিহুতে ওলাও নেকি নালাগে নাই বিহুলৈ আমি ঘৰ পাবই লাগিব হুঁচৰি আছে নহয় আকৌ ৰাইজৰ হুঁচৰি আছে দেই
হ'ব যা যাম বুলি কথা দিলো যা ঠিক আছে মই আহিছো দেই যা যা শুনচোন এই বিহুত খাতাখন চেঞ্জ কৰিম তোৰো আগতে কিবা এটা আছিলে এইবোৰ মই পাছত পাতিম এতিয়া আমি পইচাকে আহি লওঁ দেই বাৰু হ'ব দেই। যা দেই যা যা ঐ কণ ৰ মই কৈছো ঐ আমি প্ৰগ্ৰাম এটা বনাইছো নহয় কিহৰ প্ৰগ্ৰেম বনালি বা এই প্ৰগ্ৰেমটো মানে শ্বিলঙৰ পৰা ঘূৰি আহোঁগে শ্বিলঙলৈ যাওঁ চা তই এটা কাম কৰিলেই হ'ল তই অকল মুঠতে থকা খৰচটো দিলেই হ'ল বাকী তই একো দায়িত্ব ল'ব নালাগে খোৱা দায়িত্ব মোৰ তোৰ গাড়ী তেলৰ দায়িত্ব মোৰ মানে তাত গৈ খোৱা তেলৰ দায়িত্ব চব মোৰ তই মুঠতে অকল থকা পইচাটো দিলেই হ'ল তই মুঠতে মানে হোটেলৰ ৰুম ভাড়াটো দিলেই হ'ল তই এই বেছি দামী হোটেলত নাথাকো নহয় আমি হ'ব হা পাইছো পাইছো খাটাং নে খাটাং তই খেলি মেলি নকৰিবি আকৌ নকওঁ মই কোনদিনাখন যাম সেইটো তাৰিখটো তোক মই জনাই দিম বাৰু কিন্তু যোৱাটো খাটাং নহয় যোৱাটো খাটাং এ বঢ়িয়া তোৰ নিচিনা বন্ধুহে লাগে হে শ্বিলংহে একবাৰ চাবলৈ মন যায় দেখোন যায়তো আকৌ এতিয়া বাৰিষা বৰষুণ আহিছে জেগাটো ধুনীয়া হৈ পৰিছে গম পাইছ নাই দেই একদম খেলি মেলি নকৰিবি আকৌ দেই ওলাবি আৰু দেই মই কৈ থাকো তেতিয়া দেই ঠিক আছে ঠিক আছে মা আমি শদিয়ালৈ যামে ঐ আমি শ্বিলঙলৈহে যাম শদিয়ালৈ নাযাওঁ নহয় শ্বিলং বুলি গা আকৌ এইটো শ্বিলং বুলি গা শ্বিলং এই ফূৰ্তি লাগিছিল সেইকাৰণে তেনেকে গাই দিলো সেই তই ফূৰ্তিতে গাই থাক দেই এই শ্বিলং বুলি গাবি আকৌ দেই মই এতিয়া গৈ থাকো দেই ইহঁত কেইটাৰ পইচাতে গোটেই শ্বিলং ঘূৰি আহিম বাপেকে কি হলো চিঞৰ বাখৰকে আহিছো যে মেনেজ হৈ গ'ল মই গৈ আছো হা কি হ'ল হৈ গ'ল কি হ'ল চব মেনেজ কৰি দিলো মেনেজ হৈ গ'ল নি মেনেজ হৈ গ'ল সিহঁত যাব যাব তাক কি এতিয়া দায়িত্ব দিলি এই নিপুক তেলা খৰচটো কি দিব চুমে খোৱা খৰচটো দিব আৰু কণাই তাৰ হোটেলত থকা খৰচটো তোৰ কি মোৰ তোৰ খৰচ কি হ'ল আকৌ মোৰ খৰচ মই গাড়ী দিলো মেনেজ কৰা দায়িত্ব কোনে লৈছে মেনেজ কৰা তোৰ মানে তই গাড়ী দিলি নিপুৱে তেলৰ খৰচ দিলে চুমে খোৱা খৰচ দিলে আৰু কণই থকা খৰচ দিলে হৈ গ'ল সেইটো কথা মানে সেই লোক পিঠাই এই চতৰ বিহুখন পাতিম বুলি ওলাইছো বদনামি নকৰিবি বদনামি নকৰিবি লোক পিঠাই বিহু পাতিবি মই মেনেজ কৰিছো না মাছৰ তেলে মাছ বজাৰটো একদম নহ'ব তেতিয়াহ'লে মই কেঞ্চেল এইবোৰ খেলি মেলি নকৰিবি মই কিমান ধুনীয়াকে সিহঁতক মেনেজ কৰিছো তই গাড়ীখন লৈহে যাব লাগে বাকী হ'ব মই বাকী অনুষাংগী মই তামোল চাউল কিবা কিবি এইবোৰ খুৱাম নহয় মই তাৰ মাজৰ পৰা মোক গাড়ী অকমান জেৰাই দি খৰচা দিবি আকৌ হ'ব মিলি যাব দেই হ'ব দেই আৰে ভাই কি বুলি ভাবিছ 10 মিনিটত মই চব মেনেজ কৰি দিব পাৰোঁ দেখিলি নাই তোক মই প্ৰমাণ দি দিলো এতিয়া 10 মিনিট তোৰ কিন্তু মাথা দেই এইটো অহংকাৰ নাই দেখিছ নাই অহংকাৰ নাই তোৰ যে এইটো চা মাথাটো যে কাটি পেলাই হেৰিয়ে লৈ যোৱাহি নাই আকৌ জাপানে নিব